হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে বহুতেই ভাল। আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ মাজলৈ আনিছোঁ এনে 5টা কথা, যিকেইটা কথা আপুনি চাগে নাজানে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জানেনে এটা সাধাৰণ নকিয়া ফোনে এবাৰ এজন মানুহৰ জীৱনো বচাই থৈছে? আপুনি জানেনে যে আমাৰ 100 টকীয়া নোটটোত যি পৰ্বতৰ ফটো আছে সেই পৰ্বতটো ক'ত অৱস্থিত? আপুনি জানেনে যে এবাৰ এখন পেছেঞ্জাৰ ফুল ট্ৰেইন ঠেলি ষ্টাৰ্ট কৰা হৈছিল? আপুনি জানেনে আমাৰ বিশ্বত এনে এখন চহৰ আছে যাক দূৰৰ পৰা দেখিলে ডাৱৰৰ ওপৰত থকা এখন চহৰৰ নিচিনা দেখা যায়? আপুনি জানেনে বিশ্বৰ সকলোতকৈ শক্তিশালী পাছপোৰ্ট কোন দেশৰ? যদি নাজানে তেন্তে ভিডিঅ'টো চাই থাকক, আমি আপোনাক গোটেইখিনি কথা সম্পূৰ্ণভাৱে কৈ আছোঁ। শুনিবলৈ আচৰিত কিন্তু সঁচা, আফগানিস্তানত থকা এজন মানুহৰ জীৱনটো এটা নকিয়া ফোনে বচাই থোৱা আছে। আচলতে হ'ল কি, এদিন মানুহজনৰ ওপৰত গুলী মৰা হৈছিল, কিন্তু সেইদিনা মোবাইলটো তেওঁ ওপৰৰ জেপত আছিল আৰু বন্দুকৰ গুলীটো আহি মোবাইলত লাগে আৰু মোবাইলটো পাৰ হৈ যাব নোৱাৰিলে। কি কথা! সেইদিনা সেই মানুহজনৰ ভাগ্যখন সঁচাকৈ বহুতেই ভাল আছিল। কোৱা হয় ন, যাকো ৰাখে চাই মাৰ চাকি নাকৈ। এজন জাৰ্মান পৰ্যটকে এজন ভাৰতীয় 100 টকীয়া নোটটো দেখুৱাই সুধিলে যে এই নোটটোত যি পৰ্বতৰ ফটো আছে এই পৰ্বতটো ক'ত অৱস্থিত আৰু এই পৰ্বতটোৰ নাম কি? আপুনি জানিছিলনে বাৰু এই পৰ্বতটো কি বা এই পৰ্বতটো ক'ত অৱস্থিত? যদি নাজানে তেন্তে ৰ'ব, মই কৈ আছোঁ। এই পৰ্বতটো মাউণ্ট কাঞ্চনজংঘাৰ হয়। ই বিশ্বৰ 3 নম্বৰ চবতকৈ ওখ পৰ্বত আৰু এই পৰ্বতটো নেপাল আৰু ছিকিমৰ মাজত অৱস্থিত। আপুনি গাড়ী, বাইক বা বাছ ধাক্কা দি ষ্টাৰ্ট কৰা বহুত বাৰ দেখিছে চাগে, কিন্তু কেতিয়াবা আপুনি এখন পেছেঞ্জাৰ ফুল ট্ৰেইন ধাক্কা দি ষ্টাৰ্ট কৰা কেতিয়াবা দেখিছেনে বা কেতিয়াবা এইটো শুনিছেনে? কিন্তু এইটো সঁচা যে এখন পেছেঞ্জাৰ ফুল ট্ৰেইন ধাক্কা দি ষ্টাৰ্ট কৰা হৈছিল। এই ঘটনাটো মধ্যপ্ৰদেশৰ গোৱালিয়ৰ চহৰত ঘটিছিল আৰু এইটো 2015 12 জুনত হৈছিল। আপুনি আকাশত ড্ৰোন, চৰাই বা চিলা উৰি থকা বহুত বাৰ দেখিছে চাগে, কিন্তু আপুনি কেতিয়াবা এখন সম্পূৰ্ণ চহৰ আকাশত উৰি থকা যেন দেখা পাইছেনে? কিন্তু এইটো সঁচা যে মালয়েছিয়াত এখন চহৰ আছে যাক জেণ্টিং হাইলেণ্ড বুলি কোৱা হয় আৰু যি চহৰখনক দূৰৰ পৰা দেখিলে এখন আকাশত উৰি থকা চহৰৰ নিচিনা দেখা পোৱা যায়। জাপান বিশ্বৰ সকলোতকৈ বিকশিত দেশ হোৱাৰ উপৰিও আজিৰ তাৰিখত জাপানৰ পাছপোৰ্ট সকলোতকৈ শক্তিশালী। বিশ্বত মুঠ 196খন দেশ আছে আৰু তাৰ ভিতৰত 191খন দেশত জাপানৰ লোকসকলে ভিজাৰ অবিহনে যাব পাৰে। হয়নে এইটো বহুত আচৰিত কথা? এইটো এই কাৰণে যে আজিৰ তাৰিখত জাপান বা জাপানৰ ৰাজধানী টকিঅ' পুৰুষেই হওক বা মহিলাই হওক দুয়ো কাৰণেই সম্পূৰ্ণ সুৰক্ষিত আৰু সুৰক্ষিতৰ তালিকাত জাপান বিশ্বৰ 1 নম্বৰ স্থানত অধিকাৰ কৰি আছে। পাছপোৰ্টৰ শক্তি বঢ়াবৰ কাৰণে দেশখনৰ অৰ্থব্যৱস্থা আৰু দেশখন বহুত শান্তিময় হোৱাটো প্ৰয়োজন। জাপানৰ লোকসকলৰ প্ৰতিজন মানুহৰ গড় দৰমহা হৈছে 4000 USD, যিটো ইণ্ডিয়ান পইচাত যদি আমি চাওঁ তেনেহ'লে প্ৰায় 3 লাখ টকা হৈ গ'ল। ভিডিঅ'টিৰ যোগেদি আপুনি যদি কিবা নজনা কথা শিকিবলৈ পালে তেন্তে আমাক কমেণ্টত নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক নিশ্চয় কৰিব। নমস্কাৰ, জয় আই অসম।